ডিএম খিচিৰি চেনেল पर आपको स्वागत है। আজি মই লৈ আহিছো 25টা ধৰণৰ প্ৰশ্ন আৰু উত্তৰ যিকেইটা প্ৰশ্ন আৰু উত্তৰৰ সহায়ত আপুনি সহজে ড্ৰাইভিং লাইসেন্স পাস কৰিবলৈ পাৰিব। তেতিয়া হলে আৰম্ভ কৰো এই ভিডিওটো নাও স্টাৰ্ট। প্ৰথম প্ৰশ্ন কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হ'ব সি বাধ্যতামূলকভাৱে পোনে পোনে অথবা সোঁ দিশলৈ ঘূৰক। আহি আছে পৰৱৰ্তী প্ৰশ্ন 27 কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব এ পাৰ হ'ব খোজা গাড়ীক বাট এৰি দিয়ক। এনচাৰ এ। পৰৱৰ্তী প্ৰশ্ন উত্তৰ হ'ল 28 কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব বি সন্মুখত ৰখীয়াবিহীন ৰেল ক্ৰছিং। পৰৱৰ্তী প্ৰশ্ন উত্তৰ 29 এইবাৰ আহিলে আমাৰ কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব এ বাওঁ দিশৰ সন্মুখত বেকা ভাঁজ আছে। পৰৱৰ্তী প্ৰশ্ন উত্তৰ হ'ল 30 কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব এনচাৰ চি সন্মুখত শিলা খহি পৰা আশংকা থকা অঞ্চল। এইটো এনচাৰ চি। পৰৱৰ্তী প্ৰশ্ন উত্তৰ হ'লে 31 প্ৰশ্ন হৈছে কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে এনচাৰ বি অৰ্থাৎ সোঁফাললৈ ঘূৰা নিষেধ চি। পৰৱৰ্তী প্ৰশ্নটো হৈছে 32 প্ৰশ্ন হৈছে কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ল চি বাহনৰ গতি হ্ৰাস কৰাৰ সংকেত। এনচাৰ চি। পৰৱৰ্তী প্ৰশ্ন 33 কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ অৰ্থ অৰ্থাৎ উত্তৰটো হৈছে এনচাৰ বি যিটোৱে সন্মুখত ফেৰীৰ ঘাট যিহেতু ফেৰী এখনৰ চিহ্ন দিয়া আছে। এনচাৰ বি। পৰৱৰ্তী প্ৰশ্ন হৈছে 34 কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ল যিহেতু এ য'ত সন্মুখত ওলাই যোৱা সুচল উপপথ নাই যিহেতু ৰঙাকৈ দেখুৱাই দিছে। পৰৱৰ্তী প্ৰশ্ন হৈছে 35 অৰ্থাৎ 35 কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াত ৰঙা যোগ চিহ্নেৰে দেখুৱাই দিছে যিহেতু আমি এইটো হ'ল প্ৰাথমিক চিকিৎসা কেন্দ্ৰ। এনচাৰ এ। পৰৱৰ্তী প্ৰশ্ন হৈছে 36 কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াত এনচাৰ এ হ'ব যিহেতু গৰু গাড়ীখন দেখুৱাই দিছে আৰু গৰু গাড়ীখনৰ ওপৰত ৰঙা ক্ৰছ মাৰি থোৱা আছে যিহেতু গৰু গাড়ী নিষিদ্ধ। এনচাৰ এ। পৰৱৰ্তী প্ৰশ্ন হৈছে 37 প্ৰশ্নটো হৈছে কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব এ সন্মুখত ঠেক পথ আছে যিহেতু ওপৰৰ ফালে সৰুকৈ দেখুৱাই দিছে। এনচাৰ এ। পৰৱৰ্তী প্ৰশ্ন হৈছে 38 প্ৰশ্নটো হৈছে কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব এনচাৰ বি যিহেতু কেৱল এটা দিশৰ বাবেহে দিয়া আছে। পৰৱৰ্তী প্ৰশ্ন 39 কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ উত্তৰ হৈছে এনচাৰ বি সন্মুখত পথৰ ওপৰত পশু থাকিব পাৰে যিহেতু পশুৰ এটা ছবি দিয়া আছে। এনচাৰ বি। পৰৱৰ্তী প্ৰশ্ন 40 প্ৰশ্নটো হৈছে কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে এ সন্মুখত প্ৰধান পথ আছে। পৰৱৰ্তী প্ৰশ্ন হৈছে 41 প্ৰশ্ন হৈছে কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব বি যিহেতু সোঁ দিশে সন্মুখত ওখ পথ আছে আৰু ওপৰৰ ফালে বেঁকা কৰি দিছে। এনচাৰ বি। পৰৱৰ্তী প্ৰশ্ন হৈছে 42 কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে এ সন্মুখত থিয় আৰোহণৰ পথ অৰ্থাৎ ওখ কৰি কাৰৰ চিহ্ন এটা দেখুৱাই দিছে। পৰৱৰ্তী প্ৰশ্ন কাখৰ চিহ্নটোৰ অৰ্থ কি? এনচাৰ হ'ব উত্তৰ বি সোঁ দিশলৈ ঘূৰাৰ সংকেত যিহেতু সোঁ চাইডে ৰঙা লাইট জ্বলি আছে। এনচাৰ বি। পৰৱৰ্তী প্ৰশ্ন হৈছে 44 অৰ্থাৎ 44 কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে এনচাৰ বি সন্মুখত বিপদজনক দ অঞ্চল যিহেতু মাজতে গাঁত কৰি দেখুৱাই দিছে। এনচাৰ বি। পৰৱৰ্তী প্ৰশ্ন হৈছে 45 প্ৰশ্নটো হৈছে কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে এনচাৰ এ যিহেতু ই হৰণৰ এটা ছবি দিছে যিহেতু শিঙা বজোৱা বাধ্যতামূলক অৰ্থাৎ ই এনচাৰ এ। পৰৱৰ্তী প্ৰশ্ন হৈছে 46 প্ৰশ্ন হৈছে কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব বি যিহেতু ই পাৰ্কিঙৰ সূচাইছে দুই চাইডে অৰ্থাৎ দুয়ো কাষে পাৰ্কিং কৰিব পাৰে। এনচাৰ বি। পৰৱৰ্তী প্ৰশ্ন হৈছে 47 প্ৰশ্নটো হৈছে কাখৰ চিহ্নটোৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব এ যিহেতু ই ৰঙাটো গোল চিন কৰি দেখুৱাই দিছে। ই এনচাৰ এ। পৰৱৰ্তী প্ৰশ্ন হৈছে কাখৰ চিহ্নটোৰ অৰ্থ কি? 48 প্ৰশ্ন এই প্ৰশ্নটোৰ উত্তৰ হ'ব এনচাৰ এ যিহেতু সন্মুখত পিছল পথ আছে। এনচাৰ এ। 49 অৰ্থাৎ 49 প্ৰশ্নটো হৈছে কাখৰ চিহ্নটোৰ অৰ্থ কি? ই বাইক এখন ছবি দিয়া আছে আৰু পি লিখা আছে যিহেতু ই পাৰ্কিং সূচাইছে গতিকে স্কুটাৰ
আৰু মটৰচাইকেল পাৰ্কিং স্থান। আৰু পৰৱৰ্তী একেবাৰে শেষৰটো প্ৰশ্ন হৈছে 50 আৰু কাষৰ চিহ্নটোৰ অৰ্থ কি? এনচাৰ হ'ব পথচাৰী অতিক্ৰম কৰা পথ। এনচাৰ এ।